নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকক জনাবলৈ ওলাইছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাধিকা জনপ্ৰিয় ধাৰাবাহিকখনৰ দুই চৰিত্ৰ ৰাধিকা আৰু সাগৰ। তেওঁলোক দুজন কোন, তেওঁলোকৰ ৰিয়েল নেম কি, বৰ্তমান তেওঁলোকে ক'ত থাকে, তেওঁলোকৰ জন্ম কেতিয়া, বৰ্তমান তেওঁলোকৰ বয়স কিমান, তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে তেওঁলোকৰ হাইট ৱেইট কিমান, আটাইবোৰ কথা আজি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। লগতে যদি আপুনি চেনেলটিত নতুনকৈ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। এইটো ভিডিঅ'ত আমি প্ৰথমে কথা পাতিবলৈ গৈ আছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাধিকা ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাধিকা অভিনেত্ৰীগৰাকীৰ বিষয়ে। বন্ধুসকল, ৰাধিকা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নেম হৈছে হিমাক্ষী কলিতা, নিক নেম হৈছে মুকু মুনু। হিমাক্ষী কলিতাৰ বাৰ্থডে হৈছে 31 আগষ্ট তাৰিখে। তাই জন্ম পাইছিল পলাশবাৰীত, বৰ্তমান তাই গুৱাহাটীতে থাকে। বন্ধুসকল, হিমাক্ষী কলিতা যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা পাতোঁ, তাই এজনী বৰ্তমান হেণ্ডিক গাৰ্লছ কলেজৰ ছাত্ৰী। বন্ধুসকল, ৰাধিকা জনপ্ৰিয় ধাৰাবাহিকখনত অভিনয় কৰা জনপ্ৰিয় এক্ট্ৰেছ হিমাক্ষী কলিতা। যদি আমি হাইট আৰু ৱেইট চাবলৈ যাওঁ, হিমাক্ষী কলিতাৰ হাইট হৈছে 5 feet 4 inches, লগতে তাইৰ ৱেইট হৈছে 49 kg এপ্ৰক্স। বন্ধুসকল, হিমাক্ষী কলিতা প্ৰফেচনেলি মডেলিং আৰু এক্টিঙৰ লগত জড়িত। তাই এজনী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। তাইৰ ইনষ্টাগ্ৰামৰ লগতে ফেচবুকৰ পেজ আছে, আপোনালোকে গৈ ফ'ল' কৰিব পাৰে। আৰু এইজনী অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক আৰু আগুৱাই যাওক বুলি আমি আশা কৰিছোঁ। বন্ধুসকল, ৰাধিকা জনপ্ৰিয় ধাৰাবাহিকখন আপোনালোকে কেনেকুৱা পায়, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে হিমাক্ষী কলিতাৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল, আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, ইয়াৰ পিছত আমি কথা পাতিবলৈ গৈ আছোঁ ৰাধিকা ধাৰাবাহিকখন অভিনয় কৰা অন্য এটি জনপ্ৰিয় চৰিত্ৰ সাগৰৰ বিষয়ে। ৰাধিকা ধাৰাবাহিকখন অভিনয় কৰা সাগৰৰ ৰিয়েল নেমটো হৈছে সাগৰ নীল শইকীয়া। তেখেতৰ নিক নেমটো হৈছে নীল। তেওঁ জন্ম পাইছিল 23 জুলাই 1991 চনত। বৰ্তমান 2020 চনলৈকে তেওঁৰ বয়স হৈ গৈ 29 বছৰ। তেওঁ জন্ম পাইছিল দুলীয়াজানত। অভিনয় সূত্ৰে তেওঁ বৰ্তমান গুৱাহাটীত থাকিব লগা হৈছে। সাগৰ নীল শইকীয়াৰ যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কথা পাতোঁ, তেওঁ দুলীয়াজান কলেজৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। বন্ধুসকল, সাগৰ নীল শইকীয়াৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল, যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবাৰ আমি আপোনালোকক জনাবলৈ ওলাইছোঁ সাগৰ নীল শইকীয়াৰ হাইট আৰু ৱেইটৰ বিষয়ে। বন্ধুসকল, সাগৰ নীল শইকীয়াৰ হাইট হৈছে 5 feet 7 inches, লগতে তেখেতৰ ৱেইট হৈছে 67 kg এপ্ৰক্স। বন্ধুসকল, সাগৰ নীল শইকীয়া প্ৰফেচনেলি এক্টিঙৰ লগত জড়িত। তেওঁ আগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত এক্টিং কৰিছিল। আপোনালোকে যদি চাইছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আপোনালোকে সাগৰ নীল শইকীয়াক আগৰ পৰাই জানে, আগৰ পৰাই চিনি পায়, তেনেহ'লে আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি আপুনি ধুনীয়া চাই কমেণ্ট কৰে, নিশ্চয় আপোনাৰ কমেণ্টৰ ওপৰত আমি হাৰ্ট দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আগলৈ আপুনি কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আপুনি কমেণ্ট বক্সত জনাব পাৰে। আপোনালোকৰ ডিমাণ্ডৰ ওপৰত আমি নেক্সট ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ ইমানে, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।